এই অধপতনে যোৱা হে এই তই মৰিবলৈ জেগা চিনি নাপালি হা এই 10টা বজালৈকে কিয় শুই আছ উঠ টোপনি আহিছিলে ভাল পঢ়া শুনা কাম নাই আৰু মোৰ মান সন্মান চব তই শেষ কৰিলি কুকুৰ এই কুকুৰ কিনো দিগদাৰ কৰি থাকা তুমি এই ককাই ওলা চা কেইটানো বাজিছে কি কেইটানো বাজিল হে 10টা বাজিলেই তোক চালা মই মোৰ 2টা কিডনী বেছি কলেজত এডমিশ্যন দিয়ালো আৰু কি বেছিলো মই ক'ব নোৱাৰো তই মান সন্মান চব শেষ কৰি দিলি হা এই পৰীক্ষালৈ কেইদিন আছে গৈ পৰীক্ষালৈ এডমিশ্যন পৰহি লৈ উঠিছিলোঁ পৰহি ল'লি এতিয়া কি হ'ল পৰীক্ষালৈ মাত্ৰ 1 বছৰ আছে গৈ সোনকালে পঢ়া শুনা কৰ আৰু এইবিলাক নহ'ব চা উপায় কুকুৰৰ গোটেই তোক মই ইমান কষ্ট কৰি পঢ়ুৱাইছোঁ হয়নে হয়নে নহয় হয় তই অলপমান ভালকৈ পঢ় লাগিলে মই তোক চব কৰি দিম এভৰিথিং কৰি দিম তোক মই কাপোৰ ধুৱাই দিম তোৰ এই পেণ্ট ধুই দিম এই চাৰ্ট ধুই দিম বাচন ধুই দিম ভাত বনাই দিম আৰু হাগিলে কি হাগিলে চালা কটা নিধক মই হাগিলেও কাটিব লাগিব না আপুনি কৈছিলে চালা জনি সিংছৰ নাযায় চলাত মিষ্টাৰ ৰাজকুমাৰৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হয় গম পাৱনে বজা বজা তোৰ মোবাইল কটা গুগল কৰা মই হিষ্ট্ৰী খুলিলে ডেইলি টেনিয়েলছৰ ভিডিঅ' 10টা 15টা নটিফিকেশ্যন পাই যাম মই চোৱা নাই দাদাহে চাইছিলে টোপনিয়ে ভাগি দিলে চাই ল'ম মই ধৰক ৰহ ৰহ Woi, ini. Itu kok. Woi, kan itu dalam. Salah. Itu ini di sana. Mana? Woi itu. Woi, Hadi. অঁ দাদা PUBG খেলবা? এই নেখেলো ৰ তোকতো হিটলাৰে একো নকয় মুখে বজাব হিটলাৰ নাই টেনচন নলবি মই আছো অঁ যুদ্ধলৈ গ'ল নেকি ৰ গৈছো ৰ মই কিতাপখিনি সামৰিলোঁ ৰ আহ দে হেৰি কৰ TDM নেখেলো ক্লাছিক লগা অঁ দে ৰজকত ৰজক অঁ ৰজক এই সিটো কৰ যা তই সিটো কৰ যা মই সিটো কৰি দিম অঁ একেন দে আৰে ল এই মেনুৰ কিন্তু ইফালে গুচি চা এই মুলি মাৰ মোৰ তাত নাই মুলি পাই কি কিবা দে এই জানা মোৰ ওচৰত এনিমি আছে আরে দেতা কি কৰি আছ এইয়া আৰডিছমা অংক এটা হেৰিত চাইছিলোঁ এই ইউটিউবত চাইছিলোঁ চালা কুকুৰ বেঙনা দিবলৈ আহিছ এই কি বুলি ভাবিছ মোক গৰু বুলি ভাবিছ দাদাইও খেলি আছিলে ককাৰৰ নিচিনা হ'ব নোৱাৰো ককাৰৰ নিচিনা হ'ব নোৱাৰো অ খুৰা আছেনে নাই মানুহ তুমি আহিলা আপোনাক মানে বহুত ডাঙৰ কুৱেশ্যন এটা সুধিবলগীয়া আছে অলপ পিছত ঘূৰিবা অলপ বহি লওঁ হা বহা আহা খুৰা শুনকচোন মানে কথাটো এনেকুৱা আপোনাৰ দৰে ইমান চোকা মানুহ এজনৰ ল'ৰা ইমান বেলুন কেনেকৈ হ'ব পাৰে সেই সি মোৰ ল'ৰা নহয় বুজিছা নহয় মানে হয় আৰু মানে বাদ দিয়া আৰু সেইবিলাক কিয় কিবা প্ৰব্লেম গৈছে নেকি ইমান লাজ দিয়ে বুজিছেনে খুৰা চায়েন্সত পঢ়ি জিঅ'গ্ৰাফিৰ কুৱেশ্যন এটা নাজানে এটা কথা বুজি নাপালোঁ হে সায়েন্সত আকৌ জিঅ'গ্ৰাফি কেতিয়াৰ পৰা আহে লাষ্ট ইয়াৰ আনিলে নহয় খুৰা আনিলে নেকি হয় কলেজত প্ৰফেচাৰ এটাক
কুকুৰৰ পোৱালি বান্দৰ পোৱালি বুলি গালি দিয়ে মোকে মানে ইনডাইৰেক্টলি কুকুৰ বান্দৰ বুলি কয় আৰু বাৰু দিয়া সেইবিলাক কথা বাদ দিয়া তুমি পঢ়া শুনাটো ঠিকে ৰাখিবা হয় ভাল ল'ৰা সদায় ভাল হিচাপে থাকিবা আমাৰ এইটোৰ লগত নাথাকিবাহে তুমি বেছিকৈ পঢ়া শুনাটো 1 নম্বৰতে ক্লিয়াৰ কৰা তাৰপিছত বাকী কথাবিলাক ভাবি যাবা আৰু আমাৰ ইয়াৰ লগত সদ্যহতে নাথাকিবা তুমি ভাল ল'ৰা ভাল হিচাপে পঢ়া শুনা কৰা সদায় আৰু এনেকৈ মাজে মাজে মুচলা আহি অ'কে অ'কে তেনেহ'লে তুমি যাবা হে যাওঁ পৰা আমাৰ এই কুকুৰৰ পোৱালিটোক আজি ভালমতে চাই ল'ব লাগিব অংক নকৰি তই এইবিলাক কি ফটো আমি কৰি আছ হা তোক এইবিলাক কৰিবলৈ জন্ম দিছিলোঁ মই বছ দেউতা বছ বন্ধ কৰা তোমাৰ হিটলাৰী মোৰ চাপও মই চাইন্সত তোমাৰ বাধ্যত পৰি মই চাইন্সত পঢ়িবলগীয়া হ'ল নোবিলাক অংকৰ মোৰ মাথাত নোসোমায় মই সাহিত্যিক হ'ব বিচাৰোঁ কবিতা লিখি ভাল পাওঁ এতিয়াই মোৰ জীৱন কোনে পঢ়িব আজিকালি কবিতা আজিকালি অনলাইনতো ইমানবোৰ কবিতা পোৱা যায় হে মানুহে কি বুলি ক'ব মোক তোৰ মোমাইহঁতৰ আগত মই কি বুলি ক'ম অলপ ভাবি চাবি এইবোৰ নহয় কিন্তু ৰ'ব কি হৈছে এইবোৰ আমি অভিভাৱকবোৰে আচলতে কি কৰোঁ ল'ৰা ছোৱালী কি হ'ব বিচাৰে তাক নুসুধোৱেই সি যি হ'ব বিচাৰে তাক হ'বলৈ দিয়ক নহয় এনেই কিয় প্ৰেছাৰ দি আছে যাৰ বাবে সিহঁতক ইমান প্ৰেছাৰ দিয়াৰ কাৰণে সিহঁতে এতিয়া ছুইচাইড কৰিবলগীয়া হৈ গৈছে আপুনি মানুহে কিবা কিবি ক'ব বুলি ভয় নাখাব অনলাইনৰ কবিতাবোৰতকৈ কিতাপৰ আকাৰত লিখা কবিতাবোৰৰ বেছি মূল্য আছে উদাহৰণস্বৰূপে আপুনি লক্ষ্মীনাথ বেজবৰুৱাকে চাওক গতিকে তাক কবি হ'বলৈ দিয়ক তাক মুকলি আকাশৰ তলত উৰিবলৈ দিয়ক অসীম আকাশৰ বুকুত উৰিবলৈ দিয়ক হয় দাদা এই বহুত ভাল কবিতা লিখে মই শুনিছোঁ তুমি এবাৰ শুনি চোৱাচোন দেচোন আজি ময়ো শুনি চাওঁ তইনো কি কবিতা লিখ কৰ আবৃত্তি গধুৰ বোজাৰে কামিহাৰ বেকা কৰি নকল হাঁহিৰে আচল প্ৰতিৰূপ ঢাকি জীৱন দিয়া পিতৃজন দৰিদ্ৰ নিজৰ ভাল লগা স্মৃতিবোৰৰ সমাধি পাতি জীৱন মৰমৰ তৃষ্ণা আঁতৰোৱা মাতৃজনী দৰিদ্ৰ ধৰণীৰ এই জীয়াই থকা সংগ্ৰামত আমি সন্তানবোৰৰ অস্তিত্ব কি মন অনুশোচনাৰ আপ্ৰাণ অনুযোগ জীয়াই থকা আপ্ৰাণ আকাংক্ষা নিৰাশাত হতাশাত ভিত্তিগ্ৰস্ত হৈ পিতৃ মাতৃৰ কোলা উদং কৰি ইচ্ছাৰে মেলানি মাগো সেমেকা হাঁহিবোৰ আৰ্দ্ৰ কৰি গুচি যাওঁ পৃথিৱীৰ আদ বয়সতে শেষত সকলোবোৰ দৰিদ্ৰ হৈ ৰওঁ তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক